Hello guys, welcome to my vlogs and all. তো বেয়া বেয়া ৰিলছ কি আছে আকৌ নহয় এতিয়া আমাৰ লগৰ মাজত আমি শ্বেয়াৰ কৰো বুজি পাইছা না তাৰমানে তোৰ লগত মোক নীলাজ পাতিলি মই নীলাজ নহয় গাইছ ই বহুত নীলাজ ই সেইকাৰণে নীলাজ ভিডিঅ' শ্বেয়াৰ কৰে ই গাৰ্লফ্ৰেণ্ডে চাই পেলাই কিয় ৰিপ্লাই দিয়ে নহয় এতিয়া তাইক এতিয়া কিয় একাউণ্ট চলাব লাগে তাই কথা বুজি নাপাওঁ গাৰ্লফ্ৰেণ্ডটো আপোন মানুহ এতিয়া ভাল পাইছে পাই থাক তই নীলাজ মই নীলাজ তোক কিটো মোক দিয়ে মোক কিটো তই তো গাইছ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শুরু करते हैं এৰাই দেখোঁ ৰাতিপুৱা ফোন মাৰি পেলাই মাতিলা বোলে তই আমাৰ ঘৰলৈকে আহ ভিডিঅ' এটা কৰিব লাগে। তো আহিলোঁ মই যাওঁ কিনো হৈ চাওঁ আপোনালোকক দেখুৱাই আছোঁ কি বা মাতিলা কি বা দৰকাৰ ক'ত বা যায় মই যদি একো গম নাপাওঁ। ইয়াৰ ঘৰৰ পৰা মোৰ ঘৰ বাৰু বেছি দূৰ নহয়, তো মই খোজকাঢ়ি আহি আছোঁ। এতিয়া আমাৰ গেৰুৱা নদীটো এনেকৈ যাব লাগিব আৰু এইপিনে এইগিলা যে হাবি দেখছা এইগিলা হাবিত এটা সময়ত আমি বৰলৰ বাঁহ বিচাৰিছিলোঁ বহি পাবাক লাগি বহুত বিচাৰিছোঁ বিচাৰি আমি বহি পাইছিলোঁ। এইগিলা সময়ত এই বগৰীডালত সেন্দুৰীয়া বৰলৰ বাঁহ আছিল। দেখা পালি মানে আগৰ কথাকেইটা মনত পৰি যায় আৰু স্মৃতি আজি পৰা 5-6 বছৰ আগত। ভমৰাগুৰিত দলং এখন হেল্ল' গাইছ এয়া মই এতিয়া আহিলোঁ ইয়াৰ হেৰাক মাতিলোঁ এই মোৰ বাইকখন 3 নম্বৰ ছাৰ্ভিচিং একমাহ আগতে দিব লগা আছিল। এতিয়া মই হেৰাই মই যাম মঙলৈত বাইকখন ছাৰ্ভিচিং দিলে যায়। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমি আৰু ক'ত কি হয় কি নহয় চব দেখাই থাকিম। এতিয়া আমি যাম চাই থাকিব দেই হা যাম কি হ'লে নিমিলে। Hello guys, welcome to my vlogs and all. হেৰাক মাতাৰ উদ্দেশ্যটো হ'ল মোৰ বাইকৰ 3 নম্বৰ হেৰিটো দিব লাগে, কি দিব লাগে হেৰা পাহেলো নহয় ছাৰ্ভিচিং আমি আকৌ ছাৰ্ভিচিং বুলি ক'লে বেলেগো বুজো নহয়। মেইন কথাটো চৰি তবা আমি এতিয়া মঙলৈত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ স্কিপ নকৰাকৈ ক'ত কি হয় আমি আজিৰ দিনটোত দেখাই আছোঁ আপোনালোকক। এই গাইছ এটা কথা মই বুজি নাপাওঁ ভাই, জীৱনৰে ভৰসা নাই। মানুহে ক'ৰবাত যাব ওলোৱাৰ আগত এনেকৈ ভিডিঅ' বনাব ঠিকে আছে, ভ্লগ বনাব ঠিকে আছে, কিন্তু হেৰা মেইন কথা কি গম পাইছেনে জীৱনৰ ভৰসা নাই। কিন্তু ডেষ্টিনেশ্যন বুলি কয়, ডেষ্টিনেশ্যন বোলা শব্দটো আছে ভাল লাগে শুনবালি, কিন্তু জীৱনটোৰে যদি ভৰসা নাই এই ডেষ্টিনেশ্যন উই আৰ আৱাৰ ডেষ্টিনেশ্যন অমুক তমুক হাবি যাবি বকি কিবা লাভ আছে হে যাই থাক ক'ৰবাত গৈছা যাই থাক য'তে ৰক্ষাটোতে ভিডিঅ'টো বনাই কয় বোলে এইখিনিয়ে আহি পালোঁ উই আৰ ফাইনেলি আৱাৰ ডেষ্টিনেশ্যন এইবিলাক কৈ লাভ নাই নহয়। আমাৰ ছাৰ্ভিচিং ক্লিয়াৰ হ'ল, এতিয়া গাড়ীখন চলাই ভাল লাগিব, টিকটক কৰি ল'লোঁ। গতিকে আমি পিকনিকৰ সময় আছে, পিকনিক খাব যাম। বাইক লৈ যাম নেকি আমি যাবি গ'ল মটৰকে চাটনি চৰচৰি ভাজা হ'ব। এতিয়া আমাৰ ডেষ্টিনেশ্যন নাই, জীৱনৰ যদি হেৰি নাই আমাৰ ডেষ্টিনেশ্যন নাই। আমি তাতে যাই পেলাই আকৌ ভিডিঅ'টো কৰি পেলাই দেখাম। কথা ইমানে মজা লাগিব চাই থাকক। আমি এতিয়া আহি পালোঁ জাবেৰীকুছি, মঙলৰ পৰা আহি পালোঁ। মঙলত বৰ বিশেষ একো নাখালোঁ, গাখীৰ দিয়া চাহ কাপ খালোঁ, বিস্কুট খালোঁ আৰু বিস্কুট অৰিঅ' বিস্কুট খাইছোঁ, কি মজা লাগছি। বেয়া পাইছা তই? নাই ভাল পাইছোঁ হা বেয়া পাই ছাৰ্ভিচিং কৰি উঠি পাণ এখন খাই পেলাই আহি আছোঁ। পাণখন পকৰে মানুহে যি কয় এখন তামোলৰ বাট বুলি, এতিয়া মঙলৰ পৰা ক'লা কয় আমাৰ এখন তামোলৰ বাট বুলি কৈছে। বাকী চব ঠিকে লাগিল, কিন্তু হেৰা তোমাৰ এটা বস্তু মই বহুত দিনৰ মূৰত লগ পাই এটা বস্তু বৰ অদ্ভুত দেখা পালোঁ। অদ্ভুত মানে বৰ বিশেষ একো অদ্ভুত নহয়, এই মালটো সৰু চুলিয়ে কাটাই দিয়ে কাটছে দেখোন। সৰু চলি নেকি এই পাক খালা এটা কথা হৈছে কি কথা আমাৰ এনেই তোমাৰ চেনেলটোত মানে আমাৰে চেনেল বুলি ক'ব পাৰি, মই কমকৈ থাকোঁ। তুমি এনে ভিডিঅ'বিলাক কিয় দেৰিকৈ দিয়ে? আমাৰ ভিউজবিলাকে ৰখি থাকে আমাৰ ভিডিঅ' চাব লাগে। এই ভিডিঅ' এতিয়া বনাব পাৰি, কিন্তু এই বুলি মই এতিয়া ভাত খোৱা ভিডিঅ' কিবা খোৱা ভিডিঅ' এতিয়া দেখাব ইচ্ছা নকৰোঁ। সেইটো নহয় মানে দৰ্শকে চব বস্তুৱে চাব বিচাৰে ভ্লগত। নাই বিচাৰে কিন্তু আগা পাদা মোটা সেইখিনি নেদেখালেই হ'ল, বাকী চব বস্তু দেখাব পাৰি। এতিয়া ভাত খোৱা ভিডিঅ' মই দেখাম নাই, ভাত খোৱা ভিডিঅ' কিয় দেখাব নোৱাৰি? লাই শাক আছে, লাই শাক দীঘলে খাবি, এতিয়া লাই শাকৰ বতল লাই শাক খাব লাগে, চব দেখাব লাগে। মই হ'লে চব দেখালোঁ, এতিয়া আজিৰ পৰা মই আছোঁ, চব দেখাম গাইছ, চিন্তা নকৰিবি। ইয়াৰ অলপ মনত টেনশ্যন হৈ আছে, চিয়া এটা আহিছিল, চিয়াটো মানে ৰাস্তাৰ স্পীড ব্ৰেকাৰ নিচিনা হঠাৎ দেখা দি গুচি গ'ল।
স্পীড ব্ৰেকাৰগিলা হঠাৎ দেখা দিয়ে নহয় স্পীডত আহি থাকিলে ইয়াৰ ভাল পোৱাটো বহুত স্পীডত আহিল আহি পেলাই স্পীড ব্ৰেকাৰ নিচিনাই দেখা দিলা এই চেষ্টাটো খাই পেলাই খুৱাই পেলাই গুচি গ'লে আহি পালো হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো দেখো নাই এতিয়া আমি গোটেইখিনি কাম কৰি পেলাই আহি পালো আহি পাই পেলাই পথাৰৰ মাজত বহিছো বহিব জাগা পাগল লাগছে পাগল বহিব জানিলে মাতিয়ে বিৰা আমি গাঁৱৰ মানুহ খাবা জানি পেলাই চাউল লৈছো সেইকাৰণে আমি ৰাস্তাতে বহি লৈছো একো নাই বহি লৈ পেলাই অলপমান ধৰ মনৰ কথাগিলা পাতিলো পাতি পেলাই এতিয়া যাম আৰু ইও যাব বোলে ক'ৰবাত ময়ো যাওঁ এতিয়া এৰিবই বেয়া লাগছে পাগলা হৈছে নি তই হা নাই আবেগিক হৈ যোৱা না এই আমি কি হবা আহিছি কথা কবা আহিছি সময় দিলা এইটো মোক দিয়ে মোৰ এইটো তই और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে চেনেলটো থাচু দাবাকে শ্বেয়াৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কি আছিল এইখিনিয়ে কমেণ্ট কমেণ্ট কৰি দিব দেই লিখি দিব ভাল হ'লে বেয়া হ'লে লিখি দিব চব ভাল লাগিব